Hello everyone, welcome to my YouTube channel. এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয় আৰু মই এইটো ফাৰ্ষ্ট ব্লগ মোৰ নিজৰ পঢ়া টেবুলৰ পৰা আৰম্ভ কৰিছোঁ যিহেতু আপোনালোকৰ দৰে ময়ো এক্সামৰ প্ৰিপাৰেশ্যন কৰি আছোঁ আগতে মই মিনি ব্লগবিলাক দিওঁ আৰু আছাম হিষ্ট্ৰী মোৰ যিখিনি নোটছ আছিলে সেইখিনি আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিছোঁ যিসকলে চাইছে তেওঁলোকে হয়তো গম পাইছে আৰু মই বহুত বেছিও পঢ়া নাই কিন্তু চেষ্টা কৰিছোঁ কিমান দূৰ সফল হওঁ নাজানো ফাৰ্ষ্ট কথা মোৰ কথা কোৱাৰ ইমান হেবিট নাই চ' মাজে মাজে ৰৈ যায় বা বুজিছে নহয় তো যিসকলে এক্সাম দিছে আগতে বা বেলেগ বেলেগ ভিডিঅ'ৰ পৰা চাই কিনে গম পাইছোঁ যে ক্লাছ 5, 6, 7, 8, 9 এওঁলোকৰ মানে যিখিনি মানে আমি আগতে পঢ়ি আহিছোঁ তো তেওঁলোকৰ ইংলিছ মেথছ সায়েন্স সোশিয়াল হিষ্ট্ৰী এইবিলাক মানে বেছি ইম্পৰ্টেণ্ট হয় তো মই কেইখনমান কিতাপ গোটাইছোঁ মোৰ সুবিধাৰ কাৰণে মানে মই পঢ়িবলৈ ময়ো পঢ়িম লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ যদি আপোনালোকে বিচাৰে তো মই কেইখনমান কিতাপ গোটালোঁ তো সেইখিনি আপোনালোকক দেখুৱাম আৰু যদি কিবা লেচন লাগে তেতিয়া জনাব মই দিবলৈ ট্ৰাই কৰিম এখন ক্লাছ 9ৰ মেথছৰ কিতাপ হয় যিহেতু ময়ো মেথছ ইউটিউবৰ পৰা SPK ছাৰৰ পৰাই পঢ়িছোঁ তো কিতাপখনৰ পৰা ইমান বেছি ময়ো আয়ত্ব কৰিব নোৱাৰোঁ যিহেতু মই মেথছত একদম বেয়া আছিলোঁ চ' আগতেও পৰা নাছিলোঁ আৰু এতিয়াও মই কিতাপৰ পৰা চাই যে পঢ়িব পাৰিম সেইটো বহুত দূৰৰে কথা চ' তথাপিতো মই কিতাপখন কেতিয়াবা ঘপকৈ কিবা চাব লাগে বুলি আনি থৈছোঁ এখন সমাজ বিজ্ঞান অষ্টম শ্ৰেণীৰ বাবে ইয়াত ভূগোল অৰ্থবিজ্ঞান ইতিহাস ৰাজনীতি গোটেইকেইটা বিষয় সন্নিৱিষ্ট কৰা হৈছে তো ইয়াত ভাগে আছে ভূগোলৰখিনি এইখিনি তাৰপাছত অৰ্থনীতিখিনি আকৌ এইখিনি তাৰপিছত ইতিহাসৰ আকৌ এনেকৈ আছে চব পাৰ্টকৈ আছে প্ৰতিজন ৰজা একদম প্ৰতাপ সিংহ চুৰাম্ফা সুতিনফা এনেকৈ প্ৰতিজন ৰজাৰ বিষয়ে আছে বেলেগ বেলেগকৈ তাৰপিছত এইখিনি আকৌ ৰাজনীতি বিজ্ঞান এনেকৈ আছে তো মই ইয়াৰ পৰা নোটছ বনাই থৈছোঁ বাৰু আপোনালোকক দেখাম আৰু যদি কিবা লেচনো লাগে বেলেগ বেলেগকৈ তেতিয়াও মই দিব ট্ৰাই কৰিম কোনো ওপৰৰ ফ্ৰণ্ট পেজটো জিল লগাই থোৱা আছে গতিকে ইয়াতে গম পাব যে এখন দশম শ্ৰেণীৰ হয় সমাজ অধ্যয়ন ইয়াতো ভাগে আছে প্ৰাকৃতিক ভূগোল মানৱ ভূগোল আঞ্চলিক ভূগোল তাৰপিছত তলত আছে অৰ্থবিজ্ঞান ইতিহাস এনেকৈ আছে তো লাগিলে মই এইখিনি হয় পলিটিকেলৰ তাৰপাছত লাগিলে মই দি দিম বাৰু আপোনালোকক এইখন হৈছে ছায়েন্স ক্লাছ 10ৰ দেখিছে নহয় আগতে এইবোৰ একদম ল'ৰা ছোৱালীবিলাকে লিখে তো ইয়াৰো যদি লাগে মই আপোনালোকক দিব ট্ৰাই কৰিম এখন আছে সমাজ বিজ্ঞান ক্লাছ 6ৰ তো ইয়াতো আছে এইবিলাক ভূগোল ইতিহাস অৰ্থনীতি ৰাজনীতি তো এনেকৈ মানে আচলতে গোটেইখিনি কথা একেই হয় কিন্তু যেতিয়া ডাঙৰ ওপৰলৈ আহি থকা হয় 6, 7, 8, 10 তেতিয়া মানে যিমান ওপৰলৈ আহি থকা হয় সিমান আমি বিতংভাৱে পঢ়িবলৈ পাওঁ আৰু মানে আগতে যিবিলাক সমাজ বিজ্ঞান আছিলে তো এতিয়া মানে চেঞ্জ হ'ল আগতে আছিলে একেলগতে গোটেইখিনি ৰাজনীতি অৰ্থনীতি ইতিহাস গোটেইখিনি একেখন কিতাপতে আছিলে এতিয়া আকৌ ভাগ কৰি দিয়া হৈছিলে প্ৰথম খণ্ড দ্বিতীয় খণ্ড তৃতীয় খণ্ড এনেকৈ কৰি দিয়া হৈছিলে তো মই সেইখিনিও গোটাই আনিছোঁ এখন আছিলে দশম শ্ৰেণীৰ বাবে এইখন যোৱাবাৰ মানে এতিয়া চলি আছে চাগে এইখন তো ইয়াতো আছে বেলেগ বেলেগকৈ তো এইবিলাক গণতন্ত্ৰ তাৰপিছত আকৌ মুদ্ৰা বেংক ব্যৱস্থা অৰ্থনৈতিক উন্নয়ন আকৌ এখন দ্বিতীয় খণ্ড ভূগোল দশম শ্ৰেণী এখন আকৌ বেলেগকৈ মানে ভূগোলৰ পাৰ্টখিনি বেলেগ আগতে আমি যেনেকৈ একেলগে পঢ়িব পাৰিছিলোঁ কিন্তু এতিয়া আকৌ বেলেগ বেলেগকৈ কৰিছে তো ইয়াত আছে অৰ্থনৈতিক ভূগোল পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা পৃথিৱীৰ ভূগোল অসমৰ ভূগোল তো আপোনালোকে কমেণ্ট কৰি জনাব এখন অষ্টম শ্ৰেণীৰ গণিত আনি থৈছিলোঁ সৰু সৰু কুৱেশ্যনবিলাক চাবলৈ তো দেখিছে এইটো সমাজ বিজ্ঞান প্ৰথম খণ্ড ইতিহাস নৱম শ্ৰেণীৰ তো সকলোতে একেখিনিয়ে আছে আৰু কিন্তু অলপ বেছিকৈ কিছুমানত আছে চাগে মানে আছে আৰু ক্লাছ যিমান ওপৰলৈ আহি থকা হয় সিমানে তাৰপাছত এখন আছিলে কি বাৰু এখন ভূগোল দশম শ্ৰেণীৰ বাবে তো আছে লেচনবিলাক আপোনালোকক দিব ট্ৰাই কৰিম মই এখন মই লৈছোঁ অসমীয়া 2024 এখনতো সকলোৰে ওচৰত আছেই বাৰু এই আগতে সৰুতে কেতিয়াবা গ্ৰন্থমেলা কিবালৈ গ'লে লোৱা সৰু জিকে বুকবিলাক স্মাৰ্ট বুক অফ জিকে এইটো আছে বহুত ধুনীয়াকৈ লিখা আছে মানে এইবিলাকত তাৰপাছত এখন আছে তোমাৰ শ্বৰ্ট কুৱেশ্যন একদম MCQ টাইপ প্ৰশ্নবান একদম সাধাৰণ জ্ঞানবিলাক যিবিলাক আমি মানে জানিও নজনা নিচিনাকৈ থাকোঁ তাৰপাছত এখনো আছে অকণি আধুনিক জানিলে বহুত কিবা কিবি সোমাই আছে খেল তাৰপাছত প্ৰকৃতি A to Z আছে এইবোৰত
এয়া পুৰস্কাৰ নোবেল বঁটা চব আছে। তো আপোনালোকক মই দিবলৈ ট্ৰাই কৰিম। তাৰপিছত আছে এখন বিশ্ব কুইজ, এখনতো MCQ টাইপে আৰু এইবিলাক কুইজ, গম পাইছে নহয়। তাৰপিছত এখন জ্ঞান বিজ্ঞান কুইজ, এখন অলপ ছায়েন্সৰ ওপৰত বেছি আছে ইয়াত। তাৰপিছত এখন বেয়াই হৈ গৈছে কিতাপবোৰ। তো এখন জানা নাই বুলি, এখন 2014 আৰু 15 হয়, কিন্তু আছে বহুত, কাৰণ চব বস্তুটো চেঞ্জ নহয় ন। তো এখনতো বহুত আছে। তাৰপিছত এখন আছে জনপ্ৰিয় প্ৰশ্নোত্তৰ বুলি, এখন অলপ ছায়েন্সৰ ওপৰত বেছি আছে। তাৰপাছত এখন লৈছোঁ, মানে কম্পিউটাৰৰ পৰা ইমান বেছি নাহিলেও 2-এটা কুৱেশ্যন আহে, একদম এখন সৰু ক্লাছ 4 হয় নেকি, কম্পিউটাৰ চায়েন্স, একদম মানে সৰু সৰু কুৱেশ্যনবিলাক আছে। তো সেইকাৰণে এখন বিচাৰি ল'লোঁ আৰু। তো গ্ৰামাৰৰ কাৰণে এখন আৰু আছে 2খনমান বাৰু, ক্লাছ 9-10ত আমি ব্যৱহাৰ কৰা সেইখন। তাৰপিছত এইখনো কোন ক্লাছৰ আছিলে, ক্লাছ 6ৰ। গ্ৰামাৰখিনিতো একেই হয় বাৰু, তথাপিতো জেনেৰেল নলেজৰ কাৰণেও আকৌ এখন এক্সট্ৰাকৈ মই কিতাপ লৈছিলোঁ, এখন NCERTৰ ওপৰত আছিলে। তো এইখনো মানে MCQ টাইপত নাই, ডিটেইলছত আছে। চ' MCQ টাইপত পঢ়িলে মেলিলে কি হয়, মোৰ ক্ষেত্ৰত মানে মই ক্লাছটো নোৱাৰোঁগৈ মানে কুৱেশ্যনটো, তো ডিটেইলছত পঢ়ি গ'লে মানে অকণমান অলপ পঢ়াৰ নিচিনা লাগে আৰু নিজকে। চ' এইখন লৈ ল'লোঁ। তো এয়াই আৰু মানে মোৰ কিতাপ, আৰু বেলেগ নাই। বাকী নোটছখিনি বহীত বনাইছোঁ। এইবিলাক মানে কেতিয়াবা সৰু সৰু নোটছ পাওঁ নাই, তো তেতিয়া মানে মই এনেই লিখি থৈ দিওঁ, কোনে কাৰ লগত, কোনখন ৰাইজৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰিছে। তো এনেকৈ লিখি কেনে মই এতিয়া এখন ইয়াত আঁৰিব লাগিব। ইয়াত আগত আঁৰি থৈছোঁ, কিন্তু পঢ়াটো নহয়, কেতিয়াবা চাই এনেকৈ মনত ৰাখিবৰ কাৰণে লিখি থৈছোঁ আৰু সৰুকৈ, ইমানো বেছি নাই। তো এখন তাত আঁৰিব লাগিব। তাৰপিছত এইখন আছিলে মোৰ মেপৰ কিতাপ। ডাঙৰকৈ এতিয়ালৈকে লোৱা নাই মেপ, তো ল'ব লাগিব। তো এইখনৰ পৰা বহুত সুবিধা হয় দেই, বহুত মানে ভালকৈ দিয়া আছে। যিহেতু মোৰ আগৰ ভিডিঅ'কেইটাত অসম বুৰঞ্জীৰ বিষয়ে আলোচনা কৰি আছোঁ, এনেকৈ ডিটেইলছত লিখি লৈছোঁ। আপোনালোকে যদি বিচাৰে নহ'লে মই নোটছখিনি দি দিম বাৰু। এয়া সন্ধিখিনি এইখিনি এনেকৈ লিখি ৰাখিছোঁ। তাৰপাছত এয়া কোনে মানে বৰফুকন, বৰবৰুৱা এইবিলাক কোনে সৃষ্টি কৰিছিলে। তাৰপাছত আহোম ৰাজ্যৰ প্ৰতিজন ৰজাৰ দিনত বেলেগ বেলেগ ৰাজধানী হৈছিলে, সেইখিনি লিখি ৰাখিছোঁ। তাৰপাছত এইখিনি ইম্পৰ্টেণ্ট ইভেণ্ট হয়, প্ৰথম তুৰ্বকৰ আক্ৰমণ, বিচলিপুৰীয়া, মাজুলী, এনেকৈ লিখি ৰাখিছোঁ। শৰাইঘাটৰ ৰণ, ইয়াণ্ডাবু সন্ধিলৈকে। যিহেতু আজি মই আপোনালোকক মোৰ কিতাপখিনি দেখুৱালোঁ, আৰু নোটছখিনিও দিবলৈ ট্ৰাই কৰিম যদি আপোনালোকে বিচাৰে। এতিয়া পঢ়োঁ, তো কি পঢ়িলোঁ মই পাছৰটো ভিডিঅ'ত দেখাম। এতিয়া আহি গ'ল আমাৰ ভণ্টি পঢ়িবলৈ। এয়া আহি গ'ল তাই কিতাপ পঢ়িবলৈ। তাই যিহেতু এক্সাম চলি আছে, কিতাপ চিতাপ লৈ আহিলে, তো আমি দুজনীয়ে পঢ়ি লওঁ। চ' আজিলৈ বাই বাই। নেক্সট ব্লগত লগ পাম। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।